হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ চবৰে ভালে হ'ব। আজি মই আপোনালোকলৈ আকৌ বহুত দিনৰ মূৰত আৰু এটা ভিডিঅ' লৈ আহিছোঁ। মানে এইটো ব্লগ হ'ব। মানে মোৰ যে বাইকখন এমাহমানৰ আগত বেয়া হৈছিল, এক্সিডেণ্ট হয়। সেই ভিডিঅ'টো নাইছত যে আপোনালোকে আই বন্ধু আহিছে চাই ল'ব। মানে তেতিয়াৰ পৰা মেজৰলি মোৰ বাইকখনৰ ফ্ৰণ্ট ডিস্কখন বেয়া হৈ গৈছিল। কি বেয়া হৈছিল গম পোৱা নাছিলোঁ। তাৰপৰা শিৱসাগৰ ডিলাৰ ওচৰৰ এখন ৱৰ্কশ্বপত দেখালোঁ। তাত মানে ভাল কৰিব নোৱাৰিলে। তাৰপৰা দাদাজনে ক'লে যে বোলে যোৰহাট ৱৰ্কশ্বপতে এইটো ভাল কৰিব পাৰিব। সেইবাবে কালি যোৰহাট ৱৰ্কশ্বপ লৈ গৈছিলোঁ ডিস্কখন ভাল কৰাবলৈ। আৰু সেই ভিডিঅ'টো আপোনালোকক লগত মই আজি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু ভিডিঅ'টো অলপ ইনফৰ্মেটিভো হ'ব। মানে আপোনাৰ যদি এনেকৈ কেতিয়াবা কিবা বাইকখনৰ কিবা বেয়া হয়, তেতিয়া অলপ আইডিয়া ল'ব পাৰিব ভিডিঅ'টোৰ পৰা। তেন্তে আশা কৰোঁ আপোনালোকে মোৰ আজি এই ভিডিঅ'টো চাই ভাল পাব। আৰু আপুনি যদি মোৰ চেনেলটো নতুনকৈ আহিছে, তেন্তে প্লিজ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে ন'টিফিকেশ্যন বেলটো অন কৰি দিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। তেন্তে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি KTMৰ যোৰহাটৰ ৱৰ্কশ্বপখন পাই গ'লোহি। ইয়াত বাজাজ ছাৰ্ভিচ লেখা আছে, কাৰণ ইয়াত বাজাজৰ যিবোৰ বাইক হয় সেইবোৰ ছাৰ্ভিচ কৰা হয়, মানে মেইনলি। লগতে KTMৰ ছাৰ্ভিচ কৰা হয়। এইখন মোৰ বাইকখন, ইয়াত ষ্টেণ্ড লগাই থৈ দিছোঁ। এতিয়া দাদাজনে ডিস্কখন খুলি আছে। প্ৰথমে পেড কিছটা ঘঁহি চাম বুলি কৈছে। আৰু যদি পেড কিছটা ঘঁহি দিলে ভাল হৈ যায়, তেন্তেতো ভালেই কথা। বেছি টকা পইচা খৰচ নহ'ব। আৰু যদি ডিস্কখন কেনেবাকৈ বেকা চেকা হৈছে, তেন্তেতো গোটেই ডিস্কখন বদলাব লাগিব। তেন্তে কি হয় চাওঁচোন। আৰু বাইকখন মই আনোতে একো ভিডিঅ' চিডিঅ' নবনালোঁ, কাৰণ বাইকখনটো চলাব নোৱাৰি ন। সেইবাবে আপুনি ফটোত দেখা নিচিনা বাইকখন এনেকৈ এইখন কি কয় এনেকুৱা গাড়ী এখনত পিছফালে বান্ধি লৈ আহিছিলোঁ ভালকৈ। আৰু এতিয়া গাড়ীখনত নমাই ইয়াত ষ্টেণ্ড কৰাই ভাল কৰি আছোঁ। সেইবাবে আহোঁতে একো ফুটেজ ল'ব নোৱাৰিলোঁ। পেড কিছটা এনেকৈ চেঞ্জ কৰাৰ পিছতো, মানে ঘঁহাৰ পিছতো বাইকখনৰ জামটো লাগিয়ে থাকিল। আৰু ডিছপাত খুলি মেলি চালে এতিয়া, মানে এনেকৈ লাইন কৰি ডিছপাত বেকা হৈ গ'ল। এই পাত বেলেগকৈ লগাব লাগিব। ডিছপাত খুলি মই ঘৰলৈ লৈ লৈছোঁ। ঘৰত আপোনালোকক মই ভালকৈ দেখাই দিম কেনেকৈ বেকা হৈছিলে। আৰু তেতিয়ালৈকে মই আপোনালোকক এই ৱৰ্কশ্বপখনৰ অকণমান ভিতৰতো দেখাই দিছোঁ। ভিডিঅ' বনাই আছোঁ।
মই আপোনালোকক এই ডিছপাতখনৰ দামটো দেখাই দিছোঁ ৰ'ব। ফ্ৰণ্ট কেমেৰা হৈছে নহয়, উল্টা উল্টা দেখিব আপোনালোকে, ইভাগে দেখাব লাগিব। এই ডিছপাত KTM অৰিজিনেল স্পেয়াৰ পাৰ্ট হয় আৰু ইয়াৰ দামটো হ'ল 1990 টকা। কিন্তু লেবাৰ চাৰ্জটো ইনক্লুড কৰি মোৰ টোটেল 2200 টকা পৰিলে। আৰু এনেকুৱা ডিছবোৰ আপোনালোকে এতিয়া KTM যোৰহাটত মানে ৱৰ্কশ্বপতো ষ্ট'ৰত নাপাব, মানে অৰ্ডাৰ কৰিলেহে পাব। ডিছখন বেকা হোৱাৰ লগতে ডিছখনৰ এনেকুৱা ছাইড এটাত অকণমান ঘাঁহ লাগিছিলে, এইটো আপোনালোকে দেখিব পাইছে। এইটো বাৰু ইমান ইফেক্ট নকৰে তথাপিতো, আৰু ডিছপাত বহুত মাইনিউৰকৈ মানে বেণ্ড হৈছে, ইমান আপুনি ধৰিব নোৱাৰে, চকুতো ধৰিব নোৱাৰে, খালি কেমেৰাটো আৰু ধৰিব নোৱাৰিব, কেমেৰাটোৱে জাষ্টিফাই কৰিব নোৱাৰিব বেণ্ডটো। আৰু যদি আপুনি একদম সমান জেগাডোখৰত ডিছপাত থৈ দিয়ে, এটা ফালে অকণমান দাং খাই থাকে, মানে সেনেকৈ ধৰিব পাৰে আপুনি। কোনোবাটা চাইডে বেকা হৈ গৈছিলে। চ' এয়াই আছিল আজিৰ ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু ভিডিঅ'টো আশা কৰোঁ আপোনালোকৰ কাৰণে অলপ ইনফৰ্মেটিভো হ'ল। তেন্তে আজিৰ কাৰণে বাই, চাইনিং অফ আকাশ জেডি।